সাতটা দৌৰ ভিতৰত কোনোবা ফালে 4টা বম কোনোবা ফালে 3টা বম মুঠতে 7টা হ'ব লাগে যদি পাওঁ ঠিক আছে সৰু হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই আপোনালোকক দেখুৱাম বাহিৰে কেনেকৈনো বিচনী বনায় আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাওক আমাৰ এটাই বনাই আছে বাঁহৰ বিচনী এখন বিচনী বনাওঁতে কিমান দিন লাগছি তহঁতে দেখা পাই আছা এইখন বিচনী মই যদি বিক্ৰী যদি কৰোঁ মোক কেই টকা দিব মোক যদি কওঁ মই যদি ক'ব এইখন বিচনী বব লাগিব খুব কমেও মোক 200 টকা দিব লাগিব তই দিবিনে মোক 200 টকা এটা বিচনীখন 200 টকা লাগে কিন্তু মই 200 টকাতে বিচনীখন দিব নোৱাৰোঁ মোৰ ৰঙতে 100 টকা দিছোঁ আৰু ইমানকেইটা খাটনি আছে সেইকাৰণে এইগিলা বস্তু মই বিক্ৰী নকৰোঁ এইগিলাখন বস্তু কথাটো বুজি পাইছা আপোনাৰ ৰংটো ৰৈ যাব আৰু ৰ'ব দিয়া এতিয়া সময়তে নুকুলালে মই দুইকেইটাও গোটেইকেইটা আকাল মই ভিজাব নোৱাৰোঁ ৰংটো কমি যায় এই 3টা 4টা কৰি বব লগা ভিজাব লগা হৈছে এতিয়া এইগিলাখান কাটি দিব লাগিব কাহৰ গিলা কাষৰ ৰংটো কাটি দিব লাগিব এইগিলাখান এইগিলা কি ৰং দিছে তই কি ৰং দিছে নীলা আৰু নীলা নহয় আচলতে এইটো এই চাৰ্ফ ৰং এইটো নীলা বুলি কিনে নীলা ৰংটো নাপালোঁ নীলা ৰংটো বিচাৰি পেলাই নাপালোঁ মই আকৌ হালধীয়া আনিম বুলি ভাবিছিলোঁ হালধীয়া নীলা ক'লে হ'ল ক'লে ৰংটো নাপায় আৰু না বাহ বুলি কি বাহ জাতি বাহ নক'ব লাগিব তাৰমানে এইটো যে এইফালে ওলাব ক্লিয়াৰ পাব যদি মাছটো যদি মিলে যদি এইফালে বব লাগিব হয়তো নিমিলে সহায় পাব মানুহ গ'লে আনিব যাব একেবাৰে বব লাগিব এখন তই বোৱা বিচনী আছিল নে একে গ'লি বুলি তাৰমানে এক গ'ল এয়া বিচনী বনাই আছে দুইটা ডাঙৰ বঢ়াৰ কোনো হিচাপ নাই 2টাও পড়ব 8টাও পড়ব 3টাও পড়ব 5টাও পড়ব বুজিছা এনে হ'ব কথাটো খালি হ'ব আৰু সম্পূৰ্ণ তোৰ বিচনীখন তোক এখন বিচনীৰ দাম 200 টকা দিব আৰু ন 200 টকা মই দিব নোৱাৰোঁ মই নকৰোঁ তো তোক এটা উদাহৰণহে মই দিছিলোঁ যদি আপোনালোকে বিচনী বোৱা ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই